FM Love Story RJ Bahir Huide Super Hits 93.5 Red FM ot homo hogol Red FM Love Story aru eta notun love story loi moi pahi akobar apunar kak sapiluhi well aji amar koite love story share korise Facebook or joriote Gita Kolitae well teo likhise মোৰ প্ৰেম কাহিনীৰ বাবে 10 বছৰ পিছুৱাই যাব লাগিব পাহি তেতিয়া মই ডিগ্ৰী পঢ়ি আছিলো হেতু সময়ত চ্যাটিং খুব বেছি পপুলাৰ হৈছিল ইন্টাৰনেটত গতিকে মই আৰু মোৰ ফ্ৰেণ্ডছ বুৰেও চ্যাটিংত খুব বেছি ইন্টাৰেষ্ট পাইছিলো আৰু এটা ওয়েবসাইট আছিল guwahati4u.com বুলি সেই সাইটটিত মই নিজকে ৰেজিষ্টাৰ কৰিছিলো আৰু তাতে গুৱাহাটীৰে বহুত লৰা বহুত ছোৱালীয়ে চ্যাটিং কৰিছিল তেনেকৈ ময়ো তাতে একাউণ্ট এটা ক্ৰিয়েট কৰি চ্যাটিং কৰা আৰম্ভ কৰিছিলো এদিন কুল বয় ফৰ ইউ বুলি এজন লৰাই মোক পিং কৰিছিল আৰু ময়ো মোৰ নামটো ফেকে দি থৈ দিছিলো প্ৰিটি লেডি বুলি সো ময়ো তাক হাই বুলি কলো হাই হাই কি খবৰ তোমাৰ আছো তোমাৰ নাম মোৰ নাম প্ৰিটি গুৱাহাটীতে থাকা তুমি মই গুৱাহাটীতে থাকো তুমি কি কৰা মই গুৱাহাটীৰ কোম্পানী এটাত জব কৰি আছো ওকে আৰু তুমি মই ষ্টুডেণ্ট পঢ়ি আছো গুৱাহাটীৰে এখন কলেজত ওকে বাই সি ইউ ইয়া বাই বাই Well, generally, hetu সময়ত কোনেও সঁচা কথা নকয় গতিকে ময়ো মোৰ আইডেন্টিটি লুকুৱাই থলো আৰু জেনাৰেল কথা পাতি হেদিনাখন তেনেকৈ শেষ কৰিলো Well, এই সাইটৰ কথা কওঁতে মোৰো মনত পৰিছিল I too had an account in guwahati4u.com হেতু সময়ত খুব বেছি চ্যাটিং পপুলাৰ হৈছিল ৰাইট নতুন নতুন ফ্ৰেণ্ডছ নতুন নতুন চ্যাটিং খুব বেছি ইন্টাৰনেট পপুলাৰ হৈছিল সো আপোনাৰো তেনেকুৱা চ্যাটিং হিষ্ট্ৰী মনত আছে নেকি কাক লগ পাইছিলে আৰু সেই তেতিয়াই লগ পোৱা ফ্ৰেণ্ড এতিয়া আপোনাৰ ফ্ৰেণ্ড নেকি আমাৰ সৈতে শ্বেয়াৰ কৰিবচোন www.facebook.com/rjpahir red fm ত গৈ মোক শ্বেয়াৰ কৰিব আপোনাৰ মেছেজেছ 93.5 red fm বজাত ৰহো Red FM Love Story RJ Bahir Huide Super Hits 93.5 Red FM ত মই স্বপ্না খুৰে পাহি আপুনি শুনি আছে Red FM Love Story আজি আমি শুনি আছো গিটাৰ লাভ ষ্টৰী Love is also sacrificing Well, আগলৈ তেওঁ লিখিছে তেনেকৈ আফটাৰ ক্লাছ মই নিয়াৰবাই কেফে এটাত গৈ এভৰি ইভিনিং চেট কৰিছিলো আৰু পাৰ্টিকুলাৰলি এই ল'ৰাজনৰ সৈতে মই চেট কৰিছিলো এদিন সি নিজে মোক তাৰ নিজৰ পৰিচয়টো দিলে মানে ৰিয়েল নাম ডিসক্লোজ কৰিলে হাই কুল গাই হাই আই এম নট কুল গাই মোৰ নামটো বেলেগে আচলতে মই আকৌ কি জানো তুমি তোমাৰ নামটো কুল গাই বুলি দিছা তুমিতো প্ৰিটি লেডি বুলি দিছা বাট তুমিতো প্ৰিটি লেডি নহয় মই সেইটোও জানো তোমাৰো বেলেগ এটা নাম আছে হ'ব পাৰে তোমাৰ পিছে এনে নামটো মই সোধা নহ'ল কি নাম বাৰু তোমাৰ মোৰ নাম পংকজ আৰু তোমাৰ ভাল নামটো কি মোৰ ভাল নামটো আছে গীতা ওকে কিয় ফেক নাম দিছিলা তুমি বা কিয় ফেক নাম দিছিলা চবে নৰ্মেলি যিটো কৰে মোৰ নৰ্মেলি সেইটোৱে কৰিলো বাহ বিৰাট চোকা দেখোন কথাত ধৰি চোৱা প্ৰশ্ন যেনেকুৱা আনচাৰো তেনেকুৱাই হ'ব ন এনিৱেজ দিয়া ইমান বেছি ভাবি থাকিব নালাগে এতিয়াতো কমচে কম ৰিয়েল আইডেন্টিটিটো দিলো সো নামটো বাৰু গম পালো এতিয়া বাকীখিনি মানে তুমি সঁচাই জব কৰি আছা নে পঢ়ি আছা ওকে ঠিক আছে মই আচলতে পঢ়ি আছো মোৰ ঘৰ গুৱাহাটীতে হয় বাট মই দিল্লীত পঢ়ি আছো ওকে আৰু ঘৰত কোন কোন আছে তোমাৰ মোৰ ঘৰত পাপা মা মই আৰু মোৰ দাদা আছে তাৰমানে তুমি সৰু সৰু আচ্ছা তুমি যে এতিয়া ৰিয়েল আইডেন্টিটিটো কলা কিয় কলা মানে কি ভাবি কলা এনেই তোমাৰ লগত কথা পাতি ভাল লাগিল আৰু এইকেইদিন চেট কৰি তোমাক ট্ৰাষ্ট কৰিব পাৰিম যেন লাগিলে সো সেইকাৰণে মই ক'লো আচ্ছা তুমি চাগে এনেকে সদায় কিমানক ৰিয়েল আইডেন্টিটি দি থৈছা একদম দিয়া নাই তোমাৰ লগত কথা পাতি সেইখিনি মই বিশ্বাস কৰিব পাৰিছিলো সেইকাৰণে দিলো যদি তোমাৰ ইয়াতো বিশ্বাস হোৱা নাই তেতিয়াহ'লে মোৰ ফোন নাম্বাৰটো লোৱা আৰু কল কৰিবা তেতিয়া গম পাবা ওকে well তাৰ মাজতো কেতিয়াবা এনেকুৱা এজন বন্ধু পোৱা যায় যাৰ সৈতে হয়তো আপুনি আপোনাৰ ৰিয়েল সাইডটো শ্বেয়াৰ কৰিব বিচাৰে ৰাইট সো প্ৰবাবলি পংকজৰো গিটাৰ সৈতে কথা পাতি তেনেকুৱা লাগিল যে নিজৰ সাইডটো তেওঁ গিটাৰ সৈতে শ্বেয়াৰ কৰিব পাৰিব সো সেই কাৰণে তেওঁ নিজৰ আইডেন্টিটি ৰিয়েল আইডেন্টিটি ডিসক্লোজ কৰিলে আৰু ফোন নম্বৰো শ্বেয়াৰ কৰিছে কিন্তু এতিয়া গিটাৰে বাৰু ট্ৰাষ্ট কৰি পংকজক ফোন কৰিবনে
জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী লাভ ইজ অলছো ছেক্ৰিফাইচিং ৱেল পিছে আপোনাৰ লাভ ষ্টৰীৰ বাবেও মোক ভিজিট কৰিব www.facebook.com/rjpahir.fm আৰু মোক শ্বেয়াৰ কৰিব আপোনাৰ ষ্টৰীজ 93.5 Red FM पे जाते रहो Red FM लव स्टोरी आरजे पाहिर हुइदे सुपर हिट्स 93.5 Red FM ত মই আপোনাৰ খুদে পাহি আপুনি শুনি আছে Red FM লভ ষ্টৰী ৱেল আজি শুনি আছো আমি গীতা কলিতাৰ লভ ষ্টৰী লাভ ইজ অলছো ছেক্ৰিফাইচিং আগলৈ যাও লিখিছে পংকজৰ সৈতে হোৱা চ্যাটিংৰ কথা মই মোৰ ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিলো আৰু তেওঁলোকক কৈছো যে পংকজে মোক তেওঁৰ ফোন নম্বৰটো দিছে ৱেল মোৰ ফ্ৰেণ্ডছ এজ ইউজুৱেল তেওঁক ফোন কৰিবলৈ কৈছে কাৰণ সেইটো সময়ত আমাৰ ক্যাজুৱেল ৰিলেশনশিপ খুব বেছি চলিছিল গতিকে উই জাস্ট থট দিস উড বি অ্যানাদাৰ ক্যাজুৱেল ৰিলেশনশিপ এদিন দুদিন কথা পাতিম আৰু গুচি যাম গতিকে সেই কাৰণে মোৰ ফ্ৰেণ্ডছেও কৈছিলে যে মই পংকজক ফোন কৰো আমি য'ত টিউচন কৰিছিলো তাৰ ওচৰতে এটা পিচিও আছিল আৰু সেই পিচিওটোৰ পৰাই আমি আটাইবোৰে আমাৰ ৰেসপেক্টিভ বয়ফ্ৰেণ্ডছক ফোন কৰিছিলো ৱেল মই নকৰিছিলো কাৰণ মোৰ বয়ফ্ৰেণ্ড নাছিল বাট মোৰ ফ্ৰেণ্ডছে নিজৰ বয়ফ্ৰেণ্ডক তাৰ পৰাই ফোন কৰিছিল গতিকে সেই পিচিৰ আন্টি গৰাকীৰ সৈতে আমাৰ খুব ভাল এদিন বহুত হাস কৰি মই পংকজক ফোন কৰাৰ সিদ্ধান্ত ললো আৰু পিচিত সোমালো তাক ফোন কৰিম বুলি হেল্ল' 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 কোনে কৈছে মই ওকে বাই হেল্ল' ৱেল নেজানো কিয় মই একো ক'ব নোৱাৰিলো বাই কৈ মই ফোনটো কাটি দিলো আৰু তাৰ পৰা গুচি গলো কিন্তু নেক্সট ডে টিউচনৰ পিছত পিচিৰ আন্টিজনীয়ে মোক মাতিলে আৰু ক'লে ও গীতা আন্টি এ শুনাচোন কি আন্টি এ কালি তুমি কোবালে ফোন কৰিছিলা নহয় কালি কৰিছিলো সেই ল'ৰাজনে উল্টাই কল বেক কৰিলে কল বেক কৰি কি ক'লে সুধিলে তোমাৰ কথা মইতো কৈ দিলো এতিয়া তোমাৰ লগৰ হয় জানো লগৰে সি মানে এতিয়া তোমাক কথা পাতিবলৈ বিচাৰিছে ই কৈছে এতিয়া অলপ পিছতে সি ফোন কৰিবই চাগে তোমাৰ লগত কথা পাতিব তোমাক ৰব দিছে অকমান ৰবা নেকি ফোন মাৰিব নহয় ইয়াতে ফোন আহিলে ৰবাচোন মই উঠাই চাওঁ সি হয় নে নহয় হেল্ল' আছে ৰব গীতাক দিছো হেল্ল' হেল্ল' কালি তুমি ফোন কৰিছিলা কৰিছিলো নাম্বাৰটো তোমাৰ হয় নে নহয় তাকে চেক কৰিলো আৰে মাতটো নুশুনাকে কেনেকে গম পালা তুমি মোৰ ফাৰ্ষ্ট টাইম মাত শুনিছা তুমি আন্দাজ এটা লগালো আৰু বাহ বেলেগ আন্দাজ দিও তাৰপিছত একো নকলা কেলে গুচি গলা যে নাই কি কম ভাবি থাকোতে এই ফোনটো থৈ এয়া চোৱা তুমি কৈছিলা নহয় মই মোৰ আচল ডিটেইলছটো সবকে দিছিলো বুলি এয়া তুমি ফোন কৰাৰ লগে লগে মই একদম গম পাইছো তুমি ফোন কৰিছা বুলি সেইকাৰণে মই কল বেক কৰিছো এতিয়া গম পালো সো তুমি সদায় ইমান টাইমতে টিউচন শেষ হয় অলমোষ্ট এইটো টাইমতে মোৰ আচলতে আমাৰ টিউচনৰ ওচৰতে এই পিচিওটো যে আচ্ছা মই গম পাইছো কালি আন্টি সৈতে কথা পাতি তো মই ফোন কৰিম তেতিয়ালে নাই নালাগে তুমি পিচিও তন্দৰ ফোন নকৰিবা তুমি যদি এনেকে ফোন কৰি থাকা আন্টি আমাৰ কাৰণে দোকানখন বন্ধ কৰিব লাগিব তাতকে বেটাৰ তুমি মোৰ ল্যান্ডলাইন ফোন নম্বৰটো লৈ লোৱা দিয়া 26629 ওকে থ্যাংক ইউ হ'ব দিয়া বাই বাই আৰু শুনা 2টা বজাত মোৰ ক্লাছ শাৰ্পলি ওভাৰ হয় তাৰ পিছতহে তুমি কল কৰিব পাৰিবা মানে 3টা বজাৰ পিছত ওকে না ওকে কাইলে ফোন কৰিম হা ওকে বাই বাই টেক কেয়াৰ তাৰ লগত সেইদিনা কথা পাতি মোৰ খুব ভাল লাগিল নেজানো মই মোৰ ল্যান্ডলাইন নম্বৰটো তাৰ সৈতে কিয় শ্বেয়াৰ কৰিলো প্ৰবাবলি সি কল বেক কৰাৰ কাৰণে হয়তো মই খুব বেছি ভাল পালো সো মই মোৰ ল্যান্ডলাইন নম্বৰ তাৰ সৈতে শ্বেয়াৰ কৰিলো আৰু দুপৰীয়া 3 বজাত তাক ফোন কৰিবলৈ ক'লো ৱেল দিস ইজ সো সুইট আই মিন কাৰোবাক ফোন কৰি আপুনি ফোনটো কাটি দিলে আৰু সেই মানুহজনে তাৰ পৰা কল বেক কৰি সুধিছে যে সেই ছোৱালীজনী কোন আৰু যেতিয়া গম পালে সেয়া অন্য কোনো নহয় গীতা বুলি পংকজে নেক্সট ডে আকৌ ফোন কৰিছে দ্যাট ইজ সো সুইট ৰাইট আপোনাৰ ক্ষেত্ৰতো তেনেকুৱা হৈছিল নেকি যদি হৈছিল শ্বেয়াৰ কৰিব মোৰ সৈতে আৰজে পাহিৰ ৰেড এফএম পেজত গৈ 93.5 ৰেড এফএম पे जाते रहो ৰেড এফএম লাভ ষ্টৰী আৰজে পাহিৰ সৈতে সুপাৰ হিটছ 93.5 ৰেড এফএমত মই আপোনাৰ সৈতে পাহি আপুনি শুনি আছে ৰেড এফএম লাভ ষ্টৰী আজি আমি শুনি আছো গীতাৰ লাভ ষ্টৰী লাভ ইজ অলছো ছেক্ৰিফাইচিং ৱেল ইতিমধ্যে আমি গম পালো যে এটা চেটিং সাইটত পংকজ নামৰ ল'ৰাৰ সৈতে চিনাকি হৈছিল গীতাৰ আৰু তাৰপিছত তেওঁলোকৰ ফোন নম্বৰ এক্সচেঞ্জ হ'ল আৰু কথা বতৰাও ষ্টাৰ্ট হ'ল আগলৈ গীতাই লিখিছে সদায় 3 বজাত সি মোক ফোন কৰা আৰম্ভ কৰিলে আৰু আমি কথা পতা ষ্টাৰ্ট কৰিলো নেজানো
আমি সদায় 1 ঘণ্টা 2 ঘণ্টা কথা পাতো তাৰ লগত কথা পাতি মোৰ বিৰাট ভাল লাগে আৰু সময় কেনেকৈ পাৰ হয় আমি গমেই নাপাওঁ কিন্তু এদিন 3 বজাত সি মোক ফোন কৰা নাছিল মই তাৰ বাবে ৱেইট কৰিলো বাট তাৰ ফোন নাহিল গতিকে নেক্সট ডে টিউচন শেষ হোৱাৰ পিছত মই তাক পিচিঅ'ৰ পৰা ফোন কৰিলো হেল্ল' পংকজ তুমি ফোন কৰালে বাচ্চা আছিলো গম পাইছা খালি এটা ফোন নকৰিলা কিয় তুমি মই সেইটো কথা তোমাকে সুধিম বুলি ভাবি আছো কালি মোৰ এটা প্ৰব্লেম হ'ল জানা ইণ্টাৰভিউ এটাৰ কাৰণে কলিং আহিলে চ' মই 2টা বজাৰ পৰা 4টালৈকে ইণ্টাৰভিউ আছিলে চ' মই আকৌ তোমাক কেনেকে জনাম ক'ত জনাম তুমিতো কলেজত আছিলা চ' মই ভাবিলো তুমি এটা ফোন কৰিবা ইমান বাচ্চা আছো তুমি এটা ফোন নকৰিলা আচ্ছা বাদ দিয়া আহিব বাৰু বাকী তোমাৰ কি জব ইণ্টাৰভিউ হৈ গ'ল আৰু ফাইনেলাইজ হৈ গ'ল ৱাও কংগ্ৰেট বাদ দিয়া বাই দ্য ৱে মই বাই দ্য ৱে ষ্টুপিড থেংক ইউ তো ক'ব পাৰা থেংক ইউ তাতকে ডাঙৰ কথাটো শুনা মই নেক্সট মান্থ গুৱাহাটী গৈ আছো সঁচা লগ কৰিবা নে কৰিম ইমান দিন মাতটোহে শুনি আছো তোমাৰ থপৰাটো দেখিম দিয়া কি থপৰা আৰু ময়ো তোমাৰ থপৰাটো দেখিম কেনেকুৱা এই ধেমালি কৰিছো চিৰিয়াছলি ল'লা নেকি চিৰিয়াছলি লোৱা নাই ঠিকে আছে তুমি মোৰ থপৰা চাবা মই তোমাৰ থপৰা তুমি দিল্লীৱালা ন এইকাৰণে অকমান দিল্লীৱালী ষ্টাইল অলপমান কয় নেকি জানো এতিয়া দিল্লীৱালাৰ ডিল কিমান ডাঙৰ গুৱাহাটী আহি পোৱাৰ পাছতহে গম পাম ঠিক আছে চাই ল'বা পিছে দিল্লীৰ পৰা কি সুদা হাতে আহিবা নে কিবা আনিবা তোমালে অলপ গৰম লৈ যাম ইয়াৰ পৰা একো নালাগে তুমি ভাল কিবা এটা লৈ আনিবা অ'কে দিয়া তেতিয়াহ'লে তোমাৰ দিল্লীকে লাডু লৈ যাম জিয়ানা আনিবা তুমি আহাচোন বাৰু আগতে ঠিক আছে দিয়া অ'কে বাই বাই সি ইউ मनवा लागे ओ मनवा लागे लागे रे सावरे ले तेरा हुआ जिया का ये गावरे मनवा लागे ओ मनवा लागे रे सावरे लिखला मैंने जिया का है दावरे मुसाफिर हूँ मैं दूर का दीवाना हूँ मैं धूप का मुझे ना भाए चावरे ৱেল এতিয়া ফোনৰ পিছত দেখা দেখি হ'ব গীতা আৰু পংকজৰ দিছ ইজ চ' এক্সাইটিং ৰাইট আই মিন যাৰ লগত আপুনি ইমান দিনে ফোনত কথা পাতি আছিল যাৰ ফোন নাহিলে আপোনাৰ মনটো বেয়া লাগে সেই মানুহজন এতিয়া আপোনাক লগ ধৰিব চ' দিছ ইজ চ' এক্সাইটিং ৱেল আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী লাভ ইজ অলছ' ছেক্ৰিফাইচিং 93.5 ৰেড এফ এম বজাতে ৰহো ৰেড এফ এম লাভ ষ্টৰী আজি বাহিৰ হৈ দে ছুপাৰ হিটছ 93.5 ৰেড এফ এমত মই আছো আপোনাৰ সুধি পাহি শুনি আছে আপুনি ৰেড এফ এম লাভ ষ্টৰী আজি আমি শুনি আছো গীতাৰ লাভ ষ্টৰী ৱেল গীতাই পংকজক এটি অনলাইন চেটৰ যোগে লগ পাইছিল আৰু এতিয়া তেওঁলোকৰ লগ পোৱাৰ দিন আহিল ৱেল আগলৈ তেওঁ লিখিছে সেই দিনটো আহিল যিদিনা তেওঁ গুৱাহাটীলৈ আহিব ৱেল তাৰ ফোন ৰোমিং আছিল চ' সেইকাৰণে তেওঁ মোক ফোন কৰিবলৈ কৈছিল আৰু টিউচনৰ পিছত মই তাক ফোন কৰিলোঁ হেল্ল' পংকজ ক'ত আছা মই ৰেডি দিয়া তুমি ৰেডি নে একদম ৰেডি আচ্ছা 2:45ত আজি শাৰ্পলি আহি যাবা কলেজৰ ওচৰত ঠিক আছে তুমি মোক কেনেকে চিনি পাবা মই এটা কাম কৰিম মই ব্লেক চাৰ্ট পিন্ধি যাম আৰু যদি গোটেই যিমান সোপা ল'ৰা আছে চবে যদি ব্লেক চাৰ্ট পিন্ধি আহে তেতিয়া কেনেকে চিনি তেতিয়া আন্টি দোকানৰ পৰা ফোন এটা কৰি দিবা তুমি মোক অ'কে ঠিক আছে কৰি দিম কলেজ শেষ হোৱাৰ পিছত সেই মুহূৰ্তটো আহিলে যিটো মুহূৰ্তত মই পংকজক লগ পাম খুব বেছি নাৰ্ভাছ খুব বেছি এক্সাইটেড খুব বেছি মনটো ভাল লাগিছিল কি এটা অনুভূতি সেইটো আপোনাৰ সৈতে মই শ্বেয়াৰ কৰিব নোৱাৰো বাট আই ৱাজ ৰিয়েলি এক্সাইটেড ৱেল যিটো জেগাত ৰৈ থাকিম বুলি কৈছিলো সেইটো জেগাতে মই ৰৈ আছিলো আৰু পিছফালৰ পৰা এজন ল'ৰাই মোক মাত লগালে ভণ্টি কাক চাই আছা পংকজ আৰে চিনি পালা ইমান দেৰি পৰা ওপৰলৈ বোলে কি চাই আছিলা তুমি সেনেকে চিনি পালা ন কেলে চিনি পাম তুমি বেঙা মেলি মেলি তুমি কেতিয়া আহি পাবা হয়নে নহয় তাকে বিচাৰি আৰে আছো ফোন এটা কিয় কৰা তুমি মই চাই আছো বহুত দবা না মই ভাবিলো ফাৰ্ষ্ট অপচনটোকে লওঁ ব্লেক চাৰ্টনো কোনে পিন্ধি আহিছে তাকে চাই আৰে আছো দীঘলী তুমি এতিয়াহে গম পালো তুমি বগলী নিচিনাকে ডিঙি মেলি মেলি চাই আছা মই গম পালো হ'ব হ'ব আৰু কি খবৰ কোৱা এতিয়া ভালেই থপৰাটো আৰু কেনেকুৱা থপৰা বাদ দিয়া থপৰা দেখিলো বাৰু ভালেই মানুহটো তুমি পিছে কি আনিলা মোৰ বাবে এগাল মৰম আশা অনুভূতি কিবা কিবি বহুত লৈ আনিছে দিম বলা এটা টোপোলা বান্ধি আনিছা তুমি নিবলৈ বেগ আনিছে নে বেগ আছে কিন্তু নুজুৰিব নেকি বলা ৰেষ্টুৰেণ্টত যাম প্ৰথমে কিবা এটা খাই লওঁ বলা অ'কে আৰু ফ্ৰেণ্ড আছে তোমাৰ ইয়াত থাকিবই ইমান দিন আৰু কাৰোবাক শ্বেয়াৰ কৰিছা শ্বেয়াৰ কৰিছিলো কি কৈছা? কি জানা ফাৰ্ষ্ট টাইম যে তোমাক কল কৰিছিলো একো নোকোৱাকে যে থৈ দিলো তেতিয়া মই মোৰ ফ্ৰেণ্ডছখিনিৰ লগত কনচাল্ট কৰি চাইছিলো সিহঁতিয়ে ক'লে এবাৰ কল কৰি চাবলৈ
সেই আৰু ভাল ফ্ৰেণ্ডে লগ কৰিব লাগিব চবকে হা কি খাবা দিয়া আৰু কিবা এটা অৰ্ডাৰ চ' ফাইনেলি পংকজ আৰু গীতাই লগ পালে আৰু ইয়াৰ পৰাতো গম পোৱা যায় যে গীতা ৱাজ ৰিয়েলি হেপী টু মিট পংকজ আৰু সি খুব বেছি ফূৰ্তি কৰা ল'ৰা আগলৈ কি হয় এই লাভ ষ্টৰীত জানিবলৈ শুনি থাকক লাভ ইজ অলছ' ছেক্ৰিফাইচিং 93.5 Red FM पे जाते रहो Red FM लव स्टोरी आरजे बाहिर हुइदे सुपर हिट्स 93.5 Red FM ত মই স্বপ্ন খুদে পাহি আপুনি শুনি আছে Red FM লাভ ষ্টৰী আজি আমি শুনি আছো গীতাৰ লাভ ষ্টৰী লাভ ইজ অলছ' ছেক্ৰিফাইচিং ৱেল আমি গম পালো যে গীতা আৰু পংকজে গুৱাহাটীতে লগ ধৰিলে আৰু তেওঁলোকৰ লগ ধৰা মুহূৰ্ত খুবেই এক্সাইটিং আৰু ফুল অফ ফান আছিল আগলৈ তেওঁ লিখিছে যিমান দিন পংকজ গুৱাহাটীত আছিলে সিমান দিন সি মোক লগ ধৰিলে এভৰি ডে ৱাজ স্পেচিয়েল ফৰ মি যিমানেই লগ পাওঁ সিমানেই কম যেন লাগে সি মোৰ ফ্ৰেণ্ডছকো লগ পালে আৰু মোৰ ফ্ৰেণ্ডছে তাক খুব বেছি ভাল পাইছিল দে চে উই ৱেৰ ইন লাভ আই থিংক আই ৱাজ ইন লাভ উইথ হিম কিন্তু চিয়'ৰ নাছিলো সদায় লগ ধৰিছিলো আফটাৰ কলেজ বহুত কথা পাতিছিলো বহুত ক্লোজ হলো বহুত ভাল লাগিছিল হি ৱাজ ভেৰি চুইট ভেৰি ফানি সি মোৰ বহুত কেয়াৰ লৈছিল আৰু প্ৰত্যেক দিনাই মোক লগ ধৰাটো যেন তাৰ দায়িত্ব হৈ পৰিছিল এভৰি ডে ৱাজ এ স্পেচিয়েল ডে ফৰ মি ৱেল লাইফত যেতিয়া কোনোবা স্পেচিয়েল এজন আহে সেই মানুহজনক লগ পোৱাৰ এক্সাইটমেণ্টটো আনএক্সপ্লেইনেবল ৰাইট কেতিয়া লগ ধৰো কেতিয়া লগ পাম তেনেকুৱা এটা মুহূৰ্ত হয় গতিকে আপোনাৰ জীৱনতো সেই মুহূৰ্তটো আহিছিল নে মানে দিনটো নেযায় ক্ষণটো নেযায় কেতিয়া লগ পাম কেতিয়া কথা পাতিম কেতিয়া দেখা হ'ব এনেকুৱা এটা চিটুৱেশ্যন ডেফিনেটলি আহিছিল ৰাইট চ' সেই চিটুৱেশ্যনটো আমাৰ সৈতে শ্বেয়াৰ কৰকচোন হাউ ইজ দ্য ফিলিং আই মিন ৰাতিটো কেতিয়া পাৰ হ'ব ৰাতিপুৱা কেতিয়া হ'ব কেতিয়া আকৌ লগ পাম সেই এক্সাইটমেণ্টৰ বিষয়ে শ্বেয়াৰ কৰিব www.facebook.com/rjpahir Red FM ত গৈ 93.5 Red FM बजाते रहो Red FM लव स्टोरी आरजे बाहिर हुइदे सुपर हिट्स 93.5 Red FM ত মই স্বপ্ন খুদে পাহি শুনি আছে আপুনি Red FM লাভ ষ্টৰী আজি আমি শুনি আছো গীতাৰ লাভ ষ্টৰী লাভ ইজ অলছ' ছেক্ৰিফাইচিং বেলাগলৈ তেওঁ লিখিছে এদিন আমি আকৌ লগ ধৰাৰ কথা ওলাল তেওঁ মোক ক'লে যে তেওঁ গোটেই দিনটোৰ বাবে মোক লগ ধৰিব বিচাৰিছে চ' তেওঁ ৰিকুৱেষ্ট কৰিলে যে মই যাতে কলেজ বাংক কৰোঁ আৰু নাজানো কিয় তাৰ ৰিকুৱেষ্টটো মোৰ ৰাখিব মন গ'ল গতিকে মই সেইদিনা কলেজ বাংক কৰিলোঁ আৰু পাণবজাৰৰ ছানফ্লাৱাৰ বুলি ৰেষ্টুৰেণ্টখনত গৈ তাৰ বাবে ৱেইট কৰিলোঁ অলপমান পিছতে সি এটা ডাঙৰ বেগ লৈ ৰেষ্টুৰেণ্টখনত আহিলে আহি পালা একদম পালোহি বহুত দেৰি হ'ল নি তোমাৰ তুমি এনেকে সুধিছা যেতিয়া কিনো আনচাৰ দিম হ'ল আৰু দিয়া তালিটো পুৰা লৈ আহিছা যে কি সংসাৰ কৰিম বুলি আহিছা নেকি এখন ৰেষ্টুৰেণ্টত ভাবা নাই দিয়া পিছত ভাবিম আগতে কিবা এটা খাই লওঁ নেকি ভোক লাগিছে তুমি কি খাবা খোৱা আজি তোমাৰে দিন আৰু তুমি যি ইচ্ছা তুমি তাকে কৰিব পাৰা বিৰিয়ানী খাম খোৱা চিকেন মোৰ মূৰটোকে খাই দিয়া নহ'বা বেছি ভোক লাগিছে যি সোনকালে হ'ব খালি নাই মই অকল ভেজা থকা বস্তুহে খাওঁ বৰ কথা ক'ব শিকিছা ন মুখখন মেলিছোহে এতিয়া আৰু বাকী আছে তাৰমানে সেইকাৰণে কিবা এটা দিয়া সোনকালে অৰ্ডাৰ তেতিয়া মুখখন বন্ধ কৰিম সেইকাৰণে তেতিয়া মুখত কিবা কিবি খোৱা বস্তু সোমোৱাই বন্ধ কৰো ন শুনাচোন এই তালি টোপোলাবোৰ কিহৰ কাৰণে আনিছা অথনিও সুধিছিলো একো নকলা দেখোন এইটো আমাৰ বিয়াৰ সামগ্ৰী এইখিনি কিনো কৈ থাকা কি আছে ইয়াত তুমি খোলা তোমাৰ কাৰণে আনিছো তুমি খুলি খুলি এটা এটাকে চাই যোৱা মই কৈ যাম লোৱা চকলেট আবে ননসেন্স থ্যাংক ইউ তো কোৱা থ্যাংক ইউ বিজে ইমান বস্তু আনিছা ৰবা থ্যাংক ইউ কৈ ভাগৰ লাগি যাব চকলেট আনিছা এইটো কি ডেডি থ্যাংক ইউ আৰু এইটো লেডিজ বেগ তোমাৰ আইডিয়া আছে দেখোন বেগ কিনাত থাকিব কিয় নাথাকিব ইমানবোৰ বস্তু আনিছা উলিয়াওতে দেখোন একো খোৱাই নহ'ব আমাৰ পিছে ইমানবোৰ বস্তু তুমি কিয় আনিলা আৰে সেইটো সুধিব লাগে নি মই তোমাক এটা বস্তুহে বিচাৰিছিলো তুমি দেখোন গোটেই বজাৰখন আনিলা তোমাক ভাল পাম তোমাক তোমালে নানি কালে নি কি ক'লা আকৌ কোৱা আৰে আই লাভ ইউ ইমান দিন বুজাব নালাগে সেইটো তুমি মোক ভাল পোৱা মই তোমাক ভাল পাওঁ সেইটো তুমি ভালকে জানা বাকি কি ইমান ফৰ্মেলিটি মেইনটেইন কৰি থাকিব লগা আছে সেইটো পিছে হয় তো ময়ো তোমাক ভাল পাওঁ আগৰ পৰা নাই এতিয়া আগৰে পৰা এতিয়াহে গৈছো লোৱা তোমাৰ বিৰিয়ানী আহি গ'ল খোৱা আৰু বোলা ওলাই যাওঁ
পংকজ আৰু গীতা ৱাজ অলৰেডি ইন লাভ সেইটো আমি গম পাইছিলোৱে কিন্তু কোনে কয় সেইটোৰ বাবে অৱশ্যে ময়ো ৰখি আছিলো সো ফাইনেলি পংকজে গীতাক নিজৰ মনৰ কথা ক'লে আৰু গীতায়ো ৰিভাৰ্ট বেক কৰিলে আই মিন शी वाज অলসো ইন লাভ এণ্ড ডেফিনেটলি বোথ অফ দেম আৰ ইন লাভ সো আ বিউটিফুল লাভ ষ্টৰী আৰম্ভণি হ'ল আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি লাভ ষ্টৰী লাভ ইজ অলসো স্যাক্ৰিফাইসিং 93.5 ৰেড এফএম বজাতে ৰহো ৰেড এফএম লাভ ষ্টৰী আজি বাহিৰ হৈদে সুপাৰ হিটছ 93.5 ৰেড এফএমত মই আপোনাৰ খুৰে পাহি শুনি আছে আপুনি ৰেড এফএম লাভ ষ্টৰী আজি আমি শুনি আছো গীতা কলিতাৰ লাভ ষ্টৰী লাভ ইজ অলসো স্যাক্ৰিফাইসিং ভেলাগলি তেওঁ লিখিছে আমাৰ ৰিলেশনশ্বিপ 4 বছৰ কমপ্লিট কৰিছিল 4 বছৰত আমাৰ বহুত ভাল পোৱা বহুত মৰম বহুত কাজিয়া বহুত সিচুৱেশন গ'ল কিন্তু আনফৰচুনেটলি এনেকুৱা কিছুমান পৰিস্থিতি আমাৰ লাভ লাইফত আহিল যেটো পৰিস্থিতিৰ বাবে আমি স্যাক্ৰিফাইস কৰিবলৈ বাধ্য হলো ওয়েল পংকজ আছিলে বৰুৱা আৰু মই কলিতা গতিকে কোনো পথ্যেই তেওঁৰ ঘৰত মোক একসেপ্ট নকৰে পংকজে বহুত ট্ৰাই কৰিছিল নিজৰ মাকক কনভিন্স কৰিবলৈ কিন্তু হি নোৱাৰিলে সামহাউ পংকজৰ মাকে কোনো পথ্যে একসেপ্টেই নকৰে তেওঁৰ মতে তেওঁৰ ঘৰত বামুণ ছোৱালীহে আহিব লাগিব বহুত ট্ৰাই কৰিলে পাহিবা পংকজে ময়ো ট্ৰাই কৰিলো পংকজে মাক দেউতাকক লগু ধৰাইছিল কিন্তু মাকে কোনো পথ্যেই নামানে সো আমি as a matured couple we had to come to a conclusion আৰু সেই কাৰণে 4 বছৰৰ প্ৰেম আমি শেষ কৰাৰ সিদ্ধান্ত ললো বহুত কষ্ট হৈছিল পৰাও নাছিলো কিন্তু আমি বাধ্য হলো কৰিবলৈ মই বিচৰা নাছিলো যে পংকজৰ মাকক হাৰ্ট কৰক কাৰণ মই মোৰ মাক কেতিয়াও হাৰ্ট নকৰিলো হয় আৰু সেই কাৰণে ময়ো বিচৰা নাছিলো যে পংকজৰ মাক হাৰ্ট হওক আৰু মই এটো বিচৰা নাছিলো যে আনউইলিংলি তেওঁ মোক একসেপ্ট কৰক যেহেতু পংকজৰ মাকে কোনো পথ্যেই নামানে কোনো পথ্যে একসেপ্টেই নকৰে গতিকে আমিও হাৰ মানিবলৈ বাধ্য হলো তাৰ বাবে মই বহুত কৰিলো হিউ মোৰ বাবে বহুত কৰিলে তাৰ বাবে মই দিল্লীও গৈছিলো পঢ়িবলৈ কিন্তু দিল্লীৰ পৰা উভতিও আহিলো আৰু সেই যে দিল্লীৰ পৰা উভতি আহিলো তাৰ পিছত আৰু মই তাৰ লগত কন্টেক্ট ৰখা নাই ওয়েল আমাৰ দুয়োজনৰ প্ৰতি একো গ্ৰাজ নাই একো বেয়া পোৱাপুই নাই কাৰণ আমি বেয়া পাই বেলেগ হোৱা নাছিলো আমি বাধ্য হৈ বেলেগ হৈছিলো এতিয়া সি দিল্লীতে সেটেলড আৰু তাৰ বিয়াও হ'ল কিছুমান কথা এতিয়াও মনত পৰে বাট লাইফ ইজ অল এবাউট মুভিং অন সো ময়ো মুভ অন কৰিলো But he will and will always remain a beautiful chapter of my life. This is my love story, Pahiba. I hope you liked it. Well, thank you so much, Gita. Well, this is unexpected. Mo expect kora nasilu je enekwa kiba eta hobo, but hats off to you and Pankaj je tumaloke iman mature relationship to handle korila. Aru eta kotha khub beshi bhal lagil je tumaloke nijor premot koi nijor ma deutor feelings ok honman korila. Tar babe thank you. Well, asila aji love story. Love is also sacrificing. Well, apuni apunar love story share koribo pare www.facebook.com/rjpahir.fm ot goi muk inbox koribo apunar stories and messages. Etia bidai loisu 93.5 FM bajate reho.